আমি বর্তমান অযোধ্যা রাজ্যের দক্ষিণ সীমা মরিয়া অম্বিকা তোমাকে তেনেকৈ নকবা পিতৃৰ মধ্যে চৰণ সেৱা কৰাটো জানো উত্তৰ একমাত্ৰ কৰ্তব্য নহয় জানা পিতা তোমালোকৰ চৰণ সেৱা কৰি মই যে কিমান আনন্দ পাওঁ সেই কথা মই তোমালোকক বুজাও কেনেকৈ মইনো কি কষ্ট কৰিলো যি পিতাৰ বাবে এই বিনন্দীয়া সৃষ্টি দেখিলো যি
কি মোক নিজৰ গৰ্ভত ৰাখি 9 মাহ ধৰি নিজৰ বুকুৰ অমৃতেৰে মোক ডাঙৰ দীঘল কৰালে সেই প্ৰতিজন জানো কোনো পুত্ৰই এই জীৱনত খুজিব পাৰিব কেতিয়াও নোৱাৰে তই বৰ ডাঙৰ কথা ক'বলৈ শিকিলি পিতা এয়া জীৱনে শিকাইছে যিটো সময়ত তই সমনীয়াৰ লগতে ৰহস্যৰে জীৱন উপভোগ কৰিব লাগিছিল পিতা তই সেই পথে আমাক জীয়াই ৰাখিবলৈ ইমান কষ্ট কৰিছ পিতা কেতিয়াবা ভোকত থাকিও তই আমাকে জীয়াই ৰাখিছ মাতা রোদে বরফে হাজিরে পোনা দিয়ে ফলমূল বিচারি কিয় বাসা তোরে আমাকে জিয়াই রাখিল অন্ধ হলেও তোমালোক মোৰ পিতৃ-মাতৃ অন্ধ হলেও মই তোমালোকৰ প্ৰচাৰত থাকি পিতা তোমালোকৰ অবিখনে যে মই পিতা Basta muy con che dia e carimato Chiamo il cattoli da opita Ai Basta muy con che dia e carimato Chiamo che bonito Malu পিতাৰো আই বেলিটি অষ্টশনে কৰিছে কবৰ বলা যাওঁ আমি আশ্ৰমতে বিশ্ৰাম আমি অজিত ধাৰী দক্ষিণ প্ৰান্তৰ হিমালয়া অৰণ্যৰ মাজত হয় পিতা শুনা নাছিলে কোনো পাখি কপুৰ মাত কি অৱস্থা সন্ধিয়া নামি আহিলে কি কৰাৰ গোপাল পিতা নহয়তো সন্ধ্যাৰ সময় পঞ্চবৰ্ষে অনাবৃষ্টিৰ ফলত এই অযোধ্যা ৰাজ্যতে দেখা বৰ্গৰ লগতে বনৰ পশু পক্ষীয়েও দেশান্তৰ হৈছে পিতা আৰু কি জানা পিতা ৰজা বৰ্গই ৰাজা দশৰথক ইয়াৰ তাই বুলি কৈছে পিতা অ পিতা
아이? 옳지 보라 써보도 좋아할 거도 얼굴로라마 이소야. কিন্তু 아직 보라তে লাগিছে বেতাল রাজা তখন ঘরে উত্তর করে পাবে 알비서. শান্তি প্রিয় পোষায় পদে আছি তোকে সেদিকালে Hey!